নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল বিপুল ব্লগ এণ্ড লাইভ। আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে ভালে আছে নহয় ভালে, আৰু আপোনাৰ কৃপাত ময়ো ভালে আছোঁ। আজি যিহেতু ৰঙালী বিহু আৰু মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। সকলো মানুহৰ মনবিলাক ৰঙালী হৈ থাকক, কোভিডৰ পৰা মুক্ত হৈ থাকক আৰু কোভিড প্ৰট'কল মানি থাকক। আৰু আজি যিহেতু আমাৰ গৰু বিহুৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা আমি যা যগল কৰি আছোঁ। আমি মালা গাঁঠি আছোঁ, লাও বেঙেনা তাৰপিছত দীঘলতি পাত। এতিয়া মই মালা বনাই আছোঁ, আহকচোন দেখুৱাওঁ। ৰাতিপুৱাৰ পৰা আমি মালা গাঁঠি আছোঁ। এয়া মালা, এয়া বহুতটা। এইটো আমাৰ গৰুক এতিয়া আমি 12টামান বজাত আমাৰ মৰাপাগলীয়া নদীত গা ধুব লৈ যাম। আৰু এই মালা ৰাতিপুৱাৰ পৰা বনাই আছোঁ। ইয়াত বহুতো বস্তু দিছে। এইটো আপোনালোকে কল বেঙেনা বুলি কয়, এইটো জাতিলাও, এইটো হালধি, এইটো কটাৰী, এইটো বেঙেনা, এইটো হালধি। এইবিলাক বস্তুৰে আমি গৰুক গা ধোৱা হয় অসমবাসী। আৰু লগতে এইবিলাক বস্তু যদি ঘৰত থাকে তেতিয়া কোনো ধৰণৰ বেমাৰ আজাৰবিলাক নাইকিয়া হয়। আমি যেতিয়া গৰুক গা ধুৱাম, দীঘলতি পাত, এইটো ঘৰত থকাটো অত্যন্ত ভাল। কোনো বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি। এইটো গছ ঘৰত যদি গছ থাকে বা এইটো আমি যেতিয়া গাটো ধুই লৈ আহিম গৰুক, এইটো আমি ঘৰত এবছৰৰ কাৰণে ৰৈ থৈ দিওঁ। আৰু যোৱাবাৰৰখিনিও এইবাৰ নদীত ভাই দিম বা সেইখিনি নাইকিয়া পেলাই দিম। আৰু এইটো আজি ঘৰত আমি লৈ আহিম গা ধোৱাৰ পাছত। এতিয়া মাখিলতি এইবিলাক আমাৰ বেঙেনা দাদাই বনাই আছে ৰাতিপুৱা। কেনেকুৱা দাদা বিহুলি প্ৰস্তুতি? বিহুলি আৰু ঘৰ মখল মন কাৰণ পুৰা মালা আমি গাঁঠি আছোঁ। এই মালাবিলাক কিমান বছৰৰ পৰা আপোনালোকে এই মালাবিলাক সৰুৰ পৰাই কৰি হৈ একেলগে ঘৰ মানুহে একেলগে গৰু ধুৱাই নেকি? একেলগে আমি মালাবিলাক তাৰমানে আমাৰ ইয়াতে প্ৰতি ঘৰ মানুহে একেলগে মালা এনেকৈ গাঁঠে আৰু গাবিলাক নদীতে ধুৱে আৰু মাহবিলাক খালৈ। আমি ভিডিঅ'বিলাক দেখুৱাম গৰু গা ধোৱা। লৈ যাম আৰু অলপ দেৰি হোৱাত এতিয়া গৰুবিলাক লৈ যাই আছে, যাই তাতে আমি গা পা ধুৱাই এই কল আপোনাৰ গৰু কিমানটা? আমি এই হালধি, বেঙেনা, এই জাতিলাও এইবিলাক আমি গৰুক খুৱাম। আপোনাৰ বলদ গৰু কিমানটা আছে? বলদ গৰু মোৰ বেছি নাই, তথাপিতো এহাল না দুইহাল আছে। তাৰমানে 100জন খেতিয়ক। এতিয়া ধৰি লওক আমাৰ কৃষিজীৱী মানুহখিনি এই গৰু বিহু কৰাৰ লগে লগে আমি আৰু খেতি পথাৰত নামি যাব। আজি বলদ গৰু হালক গা ধুৱাব, লাও খা বেঙেনা খা। তাৰমানে সেই গৰুটোৰ কোনো বেমাৰ আজাৰ নাইকিয়া হৈ যায় এইটো খোৱাৰ পাছত। আৰু এইটো আমি যিহেতু সাত বিহুটো যোৱাৰ পাছতে আমাৰ খেতিয়কসকলে ঠিক আছে। মই ফাইনেলি মৰাপাগলীয়া নদী পাই গ'লো। এতিয়া আমাৰ গৰু আহিয়ে গ'লে এয়া কুবে আছে, কমিনে আৰু কোনে আছে তুমি কি কবা বিহু বুলি? কি বুলি তুমি কলা গৰুটো কেনেকে খোৱালা সেইটো কি বুলি কবা? বিহুটো কেনেকুৱা লাগিছে? কি বুলি মন্ত্ৰটো ঠিক আছে। এয়া মাইনা শুং আহিছে আৰু আমাৰ ইয়াতে 4খন গাঁৱৰ মানুহ ইয়াতে আহে। এয়া মাইনা গা ধুই আছে। এয়া গলো তেওঁৰ ঘৰ শিখ ধৰ্মৰ হয়, পাঞ্জাবী হয়। কেনেকুৱা লাগিছে বিহু বুলি? আমাৰ বিহু কি বুলি ক'বা? আজি কেনেকে কয় সেইটো কৈ দিয়া কৰো। এয়া আমাৰ জন্দা আহি আছে আৰু এটা গৰু আহি আছে। আমাৰ এয়া গৰু আহি আছে, আমাৰ নদীত আহি আছে বৰ্তমান। চব গাঁৱৰ মানুহখিনি এতিয়া আহি আছে বৰ্তমান। আমি আহিছো মাইনাসকল, বঢ়িয়া বহুত ভাল লাগে। আৰু 4খন গাঁৱৰ মানুহ আমাৰ ইয়াতে মৰাপাগলীয়া নদীত আহে। এতিয়া বাৰু আমি দেখাই আছো আপোনালোকক। ঠিক আছে। আমাৰ মৰাপাগলীয়া নদীত ইয়াতে বহুতা চোপা আছে, 4টা চোপা আহিছে আজি গৰু গা ধুবলৈ। আৰু আমাৰ মৰাপাগলীয়া নদীতে আহিছে বৰ্তমান। আপোনালোকে গৰু গা ধুৱালে ভাইটি? কি বুলি গৰু গা আজি মাখিলতি কি বুলি মাৰিলা? কি বুলি ক'লা কোৱাচোন গৰু গা ধুৱাতে? ঠিক আছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেকে কৈছে। এওঁলোকে বৰ্তমান গৰু আনি আছে আৰু এওঁলোকে বহুত দূৰৰ পৰা আহিছে, গা ধুইছে, মালা সলাব বৰ্তমান। আমি দেখুৱাম এয়া দাদাসকলে গৰু ধুই আছে আৰু আমি আহি আছে গৰুবিলাক। আমি বৰ্তমান ৰৈ আছো এতিয়া। কিতি কৰি লাহৰি মাকো মাৰি তাতে নুমাই আছিল। আমি ওলালো তাত লাহৰি বহিবলৈ পিৰা মাৰি দিছিল। আমি চাহক চংগত আৰু চিনে নাচনি
লাহৰি মাকো মাৰি তাতে নুগৈ আছিলা আমি গৈ লাহৰি মাৰি মাৰি দিছিলা দিছো তোমাক মাগনি এৰিব লাগিলে ঐ কতেনো গৈ ৰলা তোমাক পলাই কৰিলা গা ধোৱা হৈ গ'ল বৰ্তমান এতিয়া আমি মালা সলাম আৰু এই মালা আমি 3 বাৰ সলাব লাগে 3 বাৰ বা 5 বাৰ এটা আমাৰ পৰম্পৰাগত নিয়ম আছে অজগৰ দিনৰ পৰা আৰু এইটো বস্তুটো এতিয়া আমি মালা ধুইবম নদীত ধুই পেলাই আমি মালাটো ঘৰত লৈ যাম এতিয়া আমি এতিয়া ধুইব আপোনালোকে চাই থাকিব হা আমিতো নাইকিয়া হৈ যাম আৰু জেকনি টাকনি বিলাক তুমি সাইড কৰি দিব লাগিছিল ঠিক আছে খালো ঠিক আছে বাৰু আমি বহুত আপোনালোকৰ ৰঙালী বিহুৰ আমি গৰু কেনেকৈ ধুৱাই সকলোখিনি বস্তু দেখালো এতিয়া আমি আৰু ঘৰলৈ যাম এই মালা ঘৰত লৈ যাম আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু কি কৰিবা সাবস্ক্ৰাইব আৰু জনে কি ক'বা আৰু মোৰ এটা চেনেল আছে জোন ব্লগ বুলি আৰু জনৰ ব্লগ চেনেলটো চাব আৰু ৰ'ব তাতে এটা খান্তি আছে লৈ দিব ঠিক আছে আজিলৈ বাই আপোনালোকৰ অসমবাসী ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ বঢ়িয়া বাই হেপী বিহু